মৰ্নিং পিপল কি খবৰ চবৰে কি কৰিছে উঠিলে নে নাই উঠক 10টা বাজিলে উঠক মই উঠি পেলাই জাষ্ট বহিছোঁ এণ্ড আজি মোৰ দিনত বহুত প্লেনছ আছে আজি মই সূৰ্যবংশী চাবলৈ গৈ আছোঁ এই তাৰপিছত আৰু কিবা কিবি প্লেনছ আছে চ' বেছি দেৰি নকৰোঁ মই জাষ্ট ফটাফট এতিয়া ব্ৰাছ চ্ৰাছ কৰি ব্ৰেকফাষ্ট কৰি গাটো ধুওঁ এণ্ড দেন ৰেডি হওঁ So, আজি আমাৰ একদম বেলেগ ব্ৰেকফাষ্ট মায়ে আজি ডোচা বনাইছে ডোচা সাম্বাৰ এণ্ড চাটনি কোনে কোনে সাউথ ইণ্ডিয়ান ফুড খাই ভাল পায় কমেণ্ট কৰক দেই মই খাওঁ এতিয়া মজাকে খালোঁ একদম উগাৰটা আহিছে মাৰো নি এক্সকিউজ মি অ'কে তো এইখিনিতে মোৰ এটা কথা মনত পৰিছে মই মোৰ আগৰ ব্লগটোত কৈছিলোঁ যে যোনে যোনে কাৰেক্টলি গেছ কৰিব যে কোন আহি আছে মোৰ দিৱালী স্পেচিয়েল গেষ্ট সেইকেইটা কমেণ্ট মই মোৰ নেক্সট ভিডিঅ'ত ফ্লেছ কৰি দিম না আই থট এটা বা দুটা কমেণ্ট আহিব চাগে আৰু বা নাহিবও পাৰে এটাও কিন্তু ইমান গাল কমেণ্টছ আহিছে এণ্ড গোটেইবিলাকে মানে কাৰেক্টলি গেছ কৰিছে অ' মাই গড চ' মই এইটো ভিডিঅ'ৰ এণ্ডত সেইকেইটা কমেণ্ট ফ্লেছ কৰি দিম আই ন' মে বি মেটাৰ নকৰে বাট ষ্টিল এজ এ প্ৰমিছড তো মই কৰিম আৰু এণ্ড আই এম চ' অভাৰৱেলম থেংক ইউ আই লাভ ইউ অল আৰু এইখিনিতে মই আৰু এটা কথা ক'ব খুজিম I would like to tell you guys about India's biggest gaming platform, Winzo, য'ত আপোনালোকে লুডো ক্ৰিকেট পুল কল ব্ৰেকৰ নিচিনা 70+ গেমছ খেলিব পাৰে আৰু কেছ প্ৰাইজেছ জিকিব পাৰে ইয়াতে আপোনালোকে পেইড আৰু ফ্ৰী দুই ধৰণৰে গেমছ খেলিব পাৰে আৰু যিখিনি প্লেয়াৰ্ছ ইয়াত আপোনালোকে পাব ন চব ৰিয়েল প্লেয়াৰ্ছ হ'ব চ' আৰ্ণ কৰাটো আৰু বেছি ইজি হৈ যায় এণ্ড আপোনালোকে যিখিনি আৰ্ণ কৰিছে সেইখিনি ইজিলি UPI পেটিএম বেংক ট্ৰান্সফাৰ দি উইথড্ৰ কৰিব পাৰে আৰু ইয়াতে উইনজো ষ্ট'ৰ বুলি এটা বস্তু আছে য'ত আপোনালোকে ফ্ৰী ফায়াৰ ডায়মণ্ডছ পাব ইণ্ডিয়াত মানে চবতকৈ চিপেষ্ট প্ৰাইচত এণ্ড বিগেষ্ট ব্ৰেণ্ডছ লাইক মিন্ত্ৰা হটষ্টাৰ ডমিন'জৰ ডিছকাউণ্ট কুপনছো পাব পাৰে চ' পেছে জিতো ভি আৰু পেছে বচাও ভি অলছ' যদি আপোনালোকে 7 ডেইজৰ কাৰণে স্পিনাৰটো ইউজ কৰে তেন্তে আপোনালোকে KTM iPhone 13 ৰয়েল এনফিল্ড জিকাৰো চান্স পাব So what are you waiting for? Go and download the app right now from the link given in the description below. আৰু যদি আপোনালোকে এতিয়াই ডাউনলোড কৰে তেন্তে 50 rupees বোনাছ এটাও পাব গা চা ধুই আহিলোঁ বাট অলৰেডি ইমান দেৰি হৈ গ'ল 2টা বজাৰ শ্ব' আছিলে এণ্ড ইটছ অলৰেডি 1:30 মোৰ আধাখিনি ওলাব বাকী আছে খানা খাব বাকী আছে আচ্ছা বাই দ্য ৱে মই এটা কথা ক'ব পাহৰিছোঁ আজি মানে আমি চবে প্লেন কৰিছোঁ যে আমি ট্ৰেডিশ্যনেল পিন্ধি যাম সেইকাৰণে আই এম ড্ৰেছড ইন দিছ ব্লু এণ্ড ব্লেক কুৰ্তা যোনটো মোৰ মাৰ হয় আৰু মায়ে এইটো হাফ দ্য চাইজ কৰিব লগা হৈছে মোক ফিট কৰিবলৈ ষ্ট্ৰাগলছ অফ বিং স্কিনি ৰেডি হৈ গ'লোঁ ফাইনেলি অলৰেডি 2টা বাজিলে আধা ঘণ্টামান মুভি যোৱাৰ পিছত মই পামগৈ বাট ইটছ অ'কে জাষ্ট ৰাগিনী থিংছ লেটছ গ' গাইজ কি কৰোঁ মোৰ বহুত লছ লাগে ইমান কিউট লাগিছে কেনেকৈ ৰৈ আছে লোৱা লোৱা মই ফেমাছ ছোৱালী দেই খালি মই মানে আজিকালি অলপমান কমি গৈছোঁ এণ্ড আমাৰ মুভি শেষ হ'ল আৰু এতিয়া আমাৰ বহুত ভোক লাগিছে চ' অকণমান ফুৰি মেলি আমি যাম খাবলৈ মুভি শেষ হোৱাৰ পিছত আমি চিটি চেণ্টাৰত অকণমান ফটো ছেশ্যন কৰিলোঁ চামাৰদাই মুভি চাব অহা নাছিলে তাৰপিছত আমাক জইন কৰিছে খ্যাতিবাই ফটো তুলি আছে চবৰে ফটোগ্ৰাফাৰ আমাৰ য়েছ ধুনীয়া লাগিছে চামাৰদাৰ সৈতে ফ্ৰেণ্ড আহিছে গাইজ তোমাৰ ফোনটো ইমান ধুনীয়া লাগিছে তোমাৰ ফোনটো চাওঁ অ'কে চ' এতিয়া আমি আছোঁ কেফে ৰিভি আমাৰ ওলাই গৈছোঁ এতিয়া আমাৰ एकदम सेलिब्रिटी 6 महीने रुक जा मेरी बॉडी बनने में बाइसेप देखो वो एला बात दे कम लगत है बोले चल पापा बोले নাই মই নিজকে বহুত লাকি বুলি ভাবিছোঁ যে মই আজি ৰাগিনী কৌশিকৰ ব্লগিঙত আহিব কৈছোঁ হেল্ল' গাইজ
ৰাগিনী কৌশিকৰ ফেন্সে মোক ফলো কৰি দিব আমি আছো কিন্তু আমাক নলয় কেনিবা No clubs and rose. No clubs and rose. Hi. Clubs and rose. I'm not interested actually. I'm leaving. यशस्वी তুমি ইমান চেনি খোৱা চাহত নে থ্যাংক গড চেনিয়ে চেনি 20 টকীয়া চাহ লাল চাহ বিগ শাউট আউট টু ধৃতিৰাজ চেনি বয় ৰিভিয়া ব্লগ ষ্টাৰ্ট সঁচাকে yes তই ব্লগ ষ্টাৰ্ট কৰিছা yes yes হেল্ল' গাইছ কিবা কোৱা না সবে প্লিজ সলাই দিলে ভাল লাগিছে মই কি খাম What's up guys? আজি অলপ দিৱালী উপলক্ষে দিৱালী ট্ৰেডিশ্যন হৈ আহিছো আজি আমি ঠিকছে খানা আমি কি খালো কৈ দিয়া আমি খালো মোগলাই চিকেন আৰু পোলাও খাইছো ফালতু তুমি কেতিয়াবা ভাবিছিলা নে তুমি ৰাগিনী কৌশিকৰ ব্লগত আহিবলৈ চান্স পাবা বুলি নাই ভাবিছিলো চামালৰ ভিতৰত আহিলে কোনে ভাবি আছিলো মই হয় তুমি কেতিয়াবা ভাবিছিলা নে তুমি ৰাগিনী কৌশিকৰ ব্লগত আহিবলৈ চান্স পাবা বুলি হা নো আনসাৰ স্পীচলেছ তোৰ ভিডিও আছে তুমি কেতিয়াবা ভাবিছিলা নে তুমি ৰাগিনী কৌশিকৰ ব্লগত আহিবলৈ চান্স পাবা বুলি रागिनी something पता के ब्लॉग करिए थे क्या तुमने कभी सोचा था कि तुमको मेरे ब्लॉग में आने का चांस मिलेगा আইৰানে মানাই নাই যে মই ব্লগিং ষ্টাৰ্ট কৰিছো সঁচাকে কৈছো ডাঙৰ দিন এটা মোৰ কাৰণে এইটো মানে আজি মোৰ বিলটো ৰাগিনীয়ে দি দিব আজি বহুত ধুনীয়া লাগিছে কিন্তু তোমাক দেই এইটো মানে ইয়াতে তোমাৰ দুটা হাত সোমাই যাব কথা কওঁ ৰাগিনী এটা কথা কওঁ ৰাগিনী এটা ডাইলগ কয় কোয়েল নিচিনা ঠিক আছে ঠিকেই কৈছা হয় নেকি সঁচাকে হয় সবে এগ্রি কৰি इसको बोला था मैं बोल रहा सो आज ही हमारा ड्रेस कोड असल ट्रेडिशनल सबे ट्रेडिशनल बट अरे मैं बीमार था मैंने देखा ही नहीं बीमार होने से मैसेज नहीं देखता मैं এফালে কি হৈ আছে এইবিলাক I'm not interested. I'm really sorry. তুমি ব্লগিং কৰিছা नहीं देखो वीडियो है बाय खाइसा you need it fans আহিছে guys समर डॉटर एलिमिनेशन हेलो हैप्पी दिवाली मुख চিনি নাপায় লগৰ লৈ লিছে আমার কোনো চিনি নাপায় তোমাক পায় আমার ফ্রেন্ডস নাই অন আছে কি অন কৰিব লাগে তোমাৰ জানা सबके एक्सपर्ट वीडियो they always give a great massage So মই জাষ্ট নাও আহি পাইছোঁ মুভি চালোঁ সূৰ্যবংশী তাৰপিছতে খানা চানা খালোঁ অলপ দেন আহি পাইছোঁ এণ্ড এতিয়া মই আৰু এটা গেট টুগেডাৰত যাব লাগে আমাৰ দেউতাহঁতৰ অফিচৰ কিবা এটা গেট টুগেডাৰ আছে তাত যাব লাগে চ' ফটাফট চেঞ্জ কৰিলোঁ গৈ তাতে চাওঁ কিমানখিনি লগ কৰিব পাৰোঁ নোৱাৰিমেই চাগে চ' যিখিনি পাৰোঁ ট্ৰাই কৰিম এণ্ড দেন আহি পেলাই মই জাষ্ট শুই দিম মাই গড আই এম অলৰেডি চ' টায়াৰ্ড অ'কে চাওঁ কিমান দেখাব পাৰোঁ চি ইউ
So guys, I know ইয়াত বহুত বেছি নইজ আছে পুৰা গান চান চলিছে আৰু এতিয়া আমি খানা খাম পিছফালে পাইপ চলাই আছে আই এম ৰিয়েলি চৰি এবাউট দিছ বাট আই কাণ্ট হেল্প ইট ফাইনেলি ঘৰ আহিলোঁ ভাগৰ লাগি গৈছে চ' আই হেড আ গ্ৰেট ডে বাই দ্য ৱে বহুত ভাল লাগিলে এণ্ড এতিয়া আৰু বেছি এনাৰ্জি নাই কৈ থাকিবলৈ জাষ্ট এণ্ড কৰোঁ আৰু ব্লগটো ইয়াতে আই হোপ ইউ গাইজ এনজয়ড ৱাচিং দ্য ব্লগ এণ্ড ইফ ইউ ডিড ডোণ্ট ফৰগেট টু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু এনেকুৱা ব্লগছ যদি চাবলৈ মন আছে আৰু নট অনলি ব্লগছ মই বেলেগ বেলেগ আৰু বস্তু দি থাকিম মাজে মাজে চ' ইয়া লাভ ইউ গাইজ চি ইউ